এয়া আমাৰ ঘৰলৈ আলহী আহিছে দেখিছানে? হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এয়া কাম বন কৰি আজৰি হ'লোঁ। এয়া কাপোৰ ধোৱা, ঘৰ মোচা, সকলো কাম কৰি আজৰি হ'লোঁ। ইয়াতে কেইটামান কুমলীয়া লাওৰ পাত লৈ লৈছোঁ আৰু ইয়াতে আটা কেইটামান লৈ লৈছোঁ। কুমলীয়া লাওৰ পাতকেইটা মিক্সিত ভালদৰে বটি লৈ এয়া আটাখিনিৰ লগত মঠি লৈছোঁ। মঠি লৈ 5 মিনিটমান থাকিবলৈ দিছোঁ। থাকি এনেদৰে থাকিবলৈ দি বেলি লৈছোঁ। ইয়াতে অকণমান তেল দি ইলুটি সিলুটিকৈ ভাজি লৈছোঁ। দেখিছানে? দেখিবলৈ ইমান ধুনীয়া হৈছে। ল'ৰা ছোৱালীয়ে যিহেতু শাক পাচলি নাখায়, সেয়েহে সিহঁতক এনেদৰে বনাই দিলে খাই ভাল পাব। হেল্ডিও হয় স্বাস্থ্যৰ কাৰণে। এয়া খাবলৈ কিন্তু ভালেই হৈছিল। এনেদৰে মই চাহৰ লগত খালোঁ। চাহ পানী খাই ৰাতিপুৱাৰ কাম বন কৰি আজৰি হৈ ল'লোঁ। আকৌ বনাবলৈ হ'লেই দুপৰীয়াৰ সাজৰ বাবে। এয়া দেখিছেনে? আজি ৰাতিপুৱা আমাৰ ঘৰলৈ আলহী আহিলে। এয়া বান্দৰ দেখিছেনে? কঁঠাল খাবলৈ আহিছে। 3জনী আহিছে। এয়া চাব দে কঁঠালটো কেনেদৰে খাব, কামুৰি কামুৰি। এয়া দেখিছেনে? ছিঙিব নোৱাৰিলে। এয়া এইফালৰ পৰা সেইফালে জঁপিয়াই আছে। এয়া কঁঠাল খোৱা হ'ল। এইবাৰ কি আৰামত যাব লাগিছে। ইয়াতে লাওৰ আগৰ ঠাৰি লৈ লৈছোঁ আৰু লগতে আলু এটা কাটি দিছোঁ আৰু এইখিনি সৰিয়হ তিয়াই থৈছিলোঁ। সৰিয়হখিনিও মিক্সিত পিচি লৈছোঁ। ইয়াতে পিঁয়াজ দি লাওৰ আগ আৰু আলুখিনি বহাই দিছোঁ। অকণমান সময় লৰাই লৈ ঢাকনি দি সিজিবলৈ দিছোঁ। গেছটো ল' ফ্লেমত ৰাখিছোঁ। এয়া অকণমান সময় ঢাকনি দি দিছোঁ। আকৌ ঢাকনিখন গুচাই আকৌ লৰাই লৈ ইয়াতে দিছোঁ পিচি থোৱা সৰিয়হখিনি আৰু ইয়াৰে একেলগে বটি দিছিলোঁ জিৰা, আদা আৰু নহৰু। ইয়াতে হালধি দিছোঁ আৰু নিমখো দি লৈছোঁ একেবাৰতে। আকৌ এবাৰ ভালদৰে লৰাই লৈ ঢাকনি দি ভাজি লৈছোঁ। সেইখিনি দেখুৱাই থকা নাই, বেছি নহয় অকণমানেই। এয়া লৰাই লৰাই ভালদৰে ভাজি লৈ অকণমান পানী দিছোঁ। এয়া মোৰ লাওৰ আগৰ চৰচৰি খাবলৈ ৰেডি হৈ গ'ল। এয়া নেচেৰাও অকণমান ভাজিছিলোঁ। এয়া আমাৰ দুপৰীয়াৰ সাজৰ বাবে দালি, নেচেৰা ভাজি আৰু লাওৰ আগৰ চৰচৰি হৈ গ'ল। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।